এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। সেয়া আছিল ৰাতিপুৱাৰ দৃশ্য। পূৰা বৰষুণ দি আছিলে, এতিয়া একদম ৰ'দ। মানে আধা ঘণ্টা সময়ে বৰষুণ নিদিলে, একদম আন্ধাৰ কৰি আনিছে, কলা মলা কৰি। তাৰপিছতে বৰষুণ নিদিলে, এতিয়া ৰ'দ ওলালে জানেনে। আৰু গৰমটো মানে সহ্য নোহোৱা গৰম এতিয়াই পৰা হ'লেই আৰু। মই একদম ঘামি জামি আছোঁ। চুলিখিনি মানে বৰ্তমান গা ধুই আহিছিলোঁ কাৰণে এনেকৈ মেলি আছোঁ। এতিয়া খোপা বান্ধিব হ'বই আৰু এতিয়া মানে ভাত বনাবই হ'ল সময়। আজি ব্ৰেকফাষ্ট নাই কৰা। ব্ৰেকফাষ্ট নকৰোঁ বুলিয়ে নকৰিলোঁ। চাহৰ লগত পিঠা খালোঁ যে, সেইকাৰণে মানে ভোক চোক নাই। এওঁ নকৰিলে, ইহঁতক বনাই দিলোঁ। ইহঁত দুটাই ফ্ৰাইড ৰাইচ খালে। আৰু আজিৰ ব্লগটো মই মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু সময় নহ'ল। সেইটো কাৰণে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। আৰু আজি আমাৰ মাজনীৰ বাৰ্থডে'। আহা এইফালে মাজনী। আমাৰ মাজনীৰ আজি বাৰ্থডে'। এইজনী বাৰ্থডে' গাৰ্ল। আপোনালোকে আশীৰ্বাদ কৰিব দেই আমাৰ মাজনী ভালকৈ ডাঙৰ হ'বলৈ। বাৰ্থডে' গাৰ্ল আজি শোৱাৰ পৰা উঠিছে নক'বা নক'লেও হেৰি 11টালৈ 15 মিনিট থকাত। মানে আজি বাৰ্থডে' যে একো ক'ব নোৱাৰি মানে। আৰু তাই হোৱা হ'লে মায়ে বিচনা পায়। বেলেগ এদিনত হোৱা হ'লেতো আজি বিচনাতে দিলোঁহেঁতেন। এতিয়া বাৰ্থডে' একো ক'ব নোৱাৰি। 11টালৈ 15 মিনিট থকাত হোৱাৰ পৰা উঠিছে, তাকো মই চিঞৰোঁতে একো নাই কোৱা আৰু। এতিয়া বাৰ্থডে' কি কৰোঁ চাওঁ। বাহঁতক মাতিছোঁ, সিহঁতি আহিব গধূলিকৈ। আৰু মানে ইমান বেছি তেনেকুৱা একো কৰা নাই। বিহু বুলি আলহী ঢেৰ। কালি মই ব্লগ শ্বুট নকৰিলোৱে। আলহী আহিছিলে ভাত খোৱাকৈ বিহু বুলি। দিনটো আলহীৰ লগত ব্যস্ত থাকিলোঁ। মই মানে ব্লগবিলাকো এডিটিং কৰিবলৈ একদম সময় মানে নোপোৱা হৈছোঁ বিহুৰ সময় তাতে। আৰু এতিয়া কি বনাওঁ চাওঁ। মই কণী কেইটামান বইল হ'বলৈ দি থৈ আহিছিলোঁ। এগ কাৰী অকণমানকে বনাম এতিয়া, কাৰণ কালি আলহী আহিছিলে যে, সেইটো কাৰণে মানে মাছো মাংসও মানে দিনতো খাইছোঁ, ৰাতিও খাইছোঁ। সেইটো কাৰণে এতিয়া মিষ্টাৰে বোলে কিবা এটা বনোৱা। এতিয়া ইনতো গধূলি বাৰ্থডে' বুলি হ'বই আৰু। তাকে কেক কাটিব লাগিব নে? কেক কাটিব। কেকটো মোৰ পচন্দ হ'ব দেই, ময়ো যাম কেক কিনিব টাইমত। নাজানো, পাপাইহে জানে। ময়ো যাম। ৰ'বা না, কেক আনিব, কেক কাটিব, ভনীয়েক আহিব, বাহঁতৰ ছোৱালীকেইজনীহেঁতেন আৰু সেনেকেই আৰু বাৰ্থডে'। গিফ্টছো আহিব নতুন নতুন। তাৰপিছতে আৰু মাংস চাংস কি আনে আৰু বাৰ্থডে' বুলি। বাহঁতক মাতিছোঁ যে, আমি আৰু সেহেঁতিয়ে আমাৰ দুটা পৰিয়ালে এনেকৈ কৰি আৰু ভাত সাজ খাম আৰু সিমানেই আৰু। বাৰ্থডে' বুলি বেলেগ তেনেকুৱা স্পেচিয়েল একো হেৰি নাই আৰু। এতিয়া বুঢ়ী হ'ল আৰু, এতিয়া বাৰ্থডে' নকৰিলে হ'ব হয়নে? চবেই কয় যে বুঢ়ী হ'লি আৰু কেক কাটিব নহয়, কেকটো কাটিবা, তাৰপৰা আৰু মাংস ভাত খাম আৰু গোটেইখনে, সিমানেই আৰু। মই যদি বুঢ়ী হ'লোঁ, তুমি কিমান বুঢ়ী হ'লা? ৰাতিপুৱাই মাহীয়েকে বুঢ়ী 10x হয়নে? মাহীয়েকে ফোন কৰিলে, আপাকে ফোন কৰিলে, উইচ কৰিলে চবেই। মোক বিচনাত শুই আছোঁ মই তেতিয়া। বিচনাত শুই থকা ভাগে উইচ কৰিছে চবেই। দদৈয়েকেও উইচ কৰিছে। মই শুইয়ে উঠা নাই। হেপী বাৰ্থডে, তাৰপিছত মই থেংক ইউ, বাকী কথা কৈছে মই তাকে আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চাই থাকিব দেই আপোনালোকে। আৰু আমাৰ মাজনীক আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া আকৌ লগ পাম অকণমান দেৰিকৈ। মই ভাতৰ যোগাৰ কৰোঁগৈ, কিবা এটা বনাওঁগৈ আৰু। একো নাই খোৱা আজি দেই, মোৰ একদম ভোক নাই। পিঠাবোৰ খালে জানো কিবা পেটটো ফুলি যায় নেকি, একো খাবলৈ মনো যোৱা নাই। চাহ খালোঁ, আকৌ এতিয়া চাহ একাপহে খাবলৈ মন গৈছে। চাহ অকণমান খাওঁগৈ আৰু তাৰপৰা ভাত পানী বনাওঁ। কি বনাওঁ আপোনালোকক দেখাম, একদম চিম্পুল এতিয়া। আৰু মানে ৰাতিহে স্পেচিয়েল হ'ব, তেতিয়া দেখাম আৰু বাৰ্থডে' বুলি কি হয়। এতিয়া যাওঁ আকৌ পাকঘৰলৈ, বনোৱাত লাগোঁগৈ। আকৌ অকণমান দেৰিকৈ লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, স্কিপ নকৰাকৈ। আৰু ইয়াতে এতিয়া মই বনাই আছোঁ আলু, বিলাহী, কণী এখনকৈ তৰকাৰী। একেবাৰে কুকাৰতে বহাই দিছোঁ। বিলাহী, পিঁয়াজ, আদা, নহৰু চব ভাজি, আলুখিনিও অকণমান ফ্ৰাই কৰি ল'লোঁ। আৰু বইল কৰি থোৱা কণীকেইটাও ফ্ৰাই কৰি লৈছোঁ। একেলগতে দি অকণমান থুপথুপীয়াকৈ বনাম, যিহেতু মই দালিও বনাই থৈছোঁ। আৰু এতিয়া ভাত খাবলৈ লৈছোঁ। সকলোৰে বাবে বাঢ়িলোঁ মই। দালিত যে মই থেকেৰা টেঙা দিছিলোঁ। মানে এনেকুৱা ৰ'দ দিলে মানে গৰমত টেঙা দিয়া দালিকণ বৰ সোৱাদ লাগে খাই। আৰু মই অলপ টেঙাটো বেছিকৈ দিওঁ, টেঙা যিহেতু মই বেছিকৈ খাই ভাল পাওঁ। এতিয়া সন্ধিয়া 6টা বাজিলে। চাহ খালোঁ, চাকি জ্বলালোঁ। এতিয়া কেক আনিবলৈ যাবলৈ ওলাইছে মাজনী পাপাকৰ লগত। দেখাই আছোঁ ৰ'ব। মাজনী এনেকুৱা কৰে, আঁতৰি দিয়া দৰ্জাখনত। বাক যাবলৈ দিয়া। বাইদেউ একদম তাত চাৰ্লি
আঁতৰি নিদিয়ে আঁতৰি দিয়া আকৌ মোৰ বাৰ্থডে কেক আনিবলৈ মই নিজে ওলাই যাওঁ দেই পাবা লগ মানুহটোক মাতিছিলোঁ অৰে হাতাক মাতা বাই 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 কেক পানী আহিবি বাই ৰ'বা আকৌ কিয় মাৰি দিছা ফোন কৰিব দেই মইনা যাম বিহু নুমাৰিব লৈ যাম দেখিলে মোৰে পানী পৰা হাতত চকৰীয়া লৈ পানী টুকি থাকোঁতে তাত গৈ চালে গম পালি ওলাবিছে অকমান গৈ ফুটি এনেকে সদায় গৈ থাক তেতিয়াহে নাচো নাচো লাগে গা আজি মনটো দুফালে দিছাতি মাজতে এচতি এই কাপোৰযোৰ পিন্ধিছন আজি নাচিম দে দুইটাই তই মই নাচিম আৰু ইয়াতে এওঁ মাক কৈ আছে মানে সেইদিনাখন বিহু চাবলৈ যেতিয়া আমি গৈছিলোঁ তেওঁকো লগ ধৰিছিলোঁ নগ'লে ভৰি বিষ বুলি সেইকাৰণে কৈ আছে আজিকালি বয়সস্থ মানুহবিলাকেও ইমান ধুনীয়াকৈ নাচেহি আহি ফূৰ্তি কৰি থাকে নেপালী আছিলে পাপাই এনেই কথা কৈ দিলে মানে আমি নেপালী বুলি বাবাই ক'লে হা কি আমি মানে বাপেক জীয়েক বুলি ক'লে বিশ্বাসে নকৰে বাজনীয়ে নালাগে বোলে বাপেক জীয়েক হয় নি পাপাৰ ভণ্টি ভণ্টি লাগিছিলে নি বিশ্বাসে নাই কৰা কি আনিলা এইটো কি হয় এইটো গিফ্ট নে কিনো এইটো হেৰি ৰাস্তাতে বাবাক লগ পালোঁ বৰমাক লগ পালোঁ বাবা বৰমাক এনেকৈ হেৰি মাত দি থৈ আহিলোঁ তাৰপিছত তেওঁলোকে হেপী বাৰ্থডে উইচ কৰি কিনে ৰাস্তাটো গিফ্টটো দিছিলে অঁ তাৰপিছত পাচলি কি আনিছে মাংস আৰু পাচলি আৰু এফালে এতিয়া আহিছে আলহী মানে আমাৰ ঘৰৰ ওচৰৰে খুৰীহঁত আহিছে মাজনী বাৰ্থডে বুলি গম পাই সোমালে তেওঁলোকে আৰু চাহ বনাই তেওঁলোককো দিছোঁ আৰু এতিয়া এফালে মই মাংস বনাবৰ কাৰণে যোগাৰখিনি কৰিলোঁ পিঁয়াজ কাটিলোঁ তাৰপিছতে আদা নহৰুখিনি অলপ সৰহকৈ মানে মিক্সিত পিচি থৈছোঁ বাকলি চাকলি গুচাই আদা নহৰুখিনি মানে সোনকালে পিচি থ'লে মানে মোৰ বনাওঁতে বেছি সময় নালাগিব বাকী বাহঁতে বোলে আহি আছে তাই আহি পোৱা মানে আগত এইখিনি মই বোলো যোগাৰখিনি কৰি থওঁ যিহেতু মানে সিহঁতি আহি পালে কেকটো কাট কৰিম নহয় এতিয়া তুমি যোৱা যোৱা ওলোৱাগৈ যোৱা ফ্ৰক চক পিন্ধি ধুনীয়াকৈ ষ্টাইল কৰি থাকাকৈ যোৱা ষ্টাইলনো কি কৰিব আমাৰ এই ইমান ষ্টাইল নকৰে বাৰু কিবা এটা কৰাকৈ যোৱা বিন গাজৰ এইখিনিও কাটি মেলি ৰেডি কৰি থওঁ সিহঁতি অহাৰ আগত বাকী আৰু চাওঁ আৰু কি কৰিব পাৰোঁ সিহঁতি অহাৰ আগতে এতিয়া এইখিনি কৰি থওঁ যিহেতু সিহঁতি অহাৰ পিছত মানে বাকীবিলাক কৰি থাকোঁতে এইবিলাক কাটিবলৈ সময়টো মানে নহ'ব কেকটো কাট কৰিব লাগিব যিহেতু কেক কাটোতো সময় অলপমান যাব আৰু মাজনী এইবিলাক লেতেৰা নকৰিবা দেই মানে ঘৰটো চিজিল কৰোঁতে মানে বহুতখিনি সময় পাৰ হৈ যায় ইহঁতি মই চিজিল কৰোঁ আকৌ খেলি মেলি কৰি দিয়ে এতিয়া পাচলিখিনি মই কাটি লওঁ খুৰীহঁত আছে বাহিৰত বাকী আৰু চাওঁ বহুত বেছি ইমান ঝটপট কৰি নাথাকোঁ মানে একদম মানে ঢেৰ কিবা কিবি বনালেও খাবলৈ পিছত মন নাযায়গৈ আৰু ইমান বেছি নাখায়ো সেইদিনাখন কালি আলহী আহোঁতো মানে বহুত কিবা কিবি বনালোঁ নহয় মানে আলহীয়ে কিবা খাবলৈ মন নকৰে দেখোন আজিকালি বহুত কিবা কিবি হ'লে মানে আমাৰ ঘৰলৈ অহা আমাৰ আলহীবিলাক মানে একদম চিম্পল খানা খায় অলপমান কিবা বনালেই হৈ যায় বহুত কিবা কিবি বনাই থাকিলে মানে সময়ো দেৰি হ'বগৈ আৰু খাবলৈও ইমান মন নকৰে তাতে ৰাতি এতিয়া সেইকাৰণে চিম্পলি মানে পোলাও বনাম আৰু মাংস বনাম তাৰপিছতে আৰু চাওঁ কি কৰিব পাৰোঁ আৰু ভাবিছোঁ আৰু কি বনাম বাৰু মিক্স ভাজি চাজি কিবা বনাই দিওঁ নেকি মিক্স ভেজ বনোৱা একদম বিয়াত খাওঁতে চাই লওঁ যদি সময় হয় আৰু কিবা এটা কৰিম আৰু আমাৰ বাৰ্থডে গাৰ্ল ৰেডি হৈ আছে উঠত কিবা অকণ সানি লোৱা নালাগে হ'ব মই ইয়েৰিঙো পিন্ধা নাছিলোঁ উঠত কিবা অকণ সানি লোৱা উঠটো ফাটা লাগিছে ইয়েৰিংটো পিন্ধিব ফ্ৰকটো ধুনীয়া লাগিছে মোৰ মন লাগিছে মোৰ চইচ
দিয়া অকণমান কিবা দেখিবলৈ অকণমান মানে কি হেৰি হৈ লোৱা ফুট চুট এটা লৈ ধুনীয়া হৈ লোৱা ফুট এটা লোৱা আৰু মুঠত কিবা অকণমান সানি লোৱা দিয়া এয়া আহি পালেহি আমাৰ বা খুচি হাই কোৱা ফেনখন অকণমান কমাই দিওঁ নি হা অঁ গৰম হ'ব দিবা আইচক্ৰীম বহক আয়ো কিবা এটা কৈছে তুমি মই আজি বাৰ্থডে পাৰ্টি নিদিয়া নি নিদিয়া দাদাক মাতা গৰম গাব দিছে আকৌ ঠাণ্ডা আইচক্ৰীম গৰমকে খাই আয়ুষী এনেকে খাই লগা দেহা গিফ্ট পালা নি পুৰা আপছেট হৈ আছে চাওঁ মজা লাগিছে চাওঁ এফালে চাওঁ নাই পিন্ধা ধুনীয়া ন চকলেট ভেনিলা ইমান সৰু সৰু চকলেট শিৱানী এইটো লগাই দিম নে লগাই দিয়া নাহি তেতিয়া বহুত ধুনীয়া লাগিব এইখিনি দিওঁ দিয়া 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 দি দিয়া আজি পাপাহে হলা বনিছে এয়া ভাল নালাগে দেই এখন নহয় লগাব এয়া মংগিডাল কি হ'ল আকৌ তুলিছে এই আছে ডাঙৰ মানে নিচাক খুৱাই দিয়া নিশাক খুচি দিয়া গালতো হেন্দে গালটো দিয়া মন হলি হনা দি আহিছে হেপী বাৰ্থডে তাইকে কয় দিয়া চবজি পাৰ্টনাৰ আমাৰ লগত God bless you Suna ba আমি কৰি জীৱ যত কেক কটা হৈ গ'ল তাৰপিছতে আশীৰ্বাদ দিয়াও হৈ গ'ল এতিয়া আৰু মানে চাহ বনাইছিলোঁ মই সকলোৰে বাবে চাহ দিছোঁ আৰু এফালে বাহঁতে সেৱা কৰিব লৈছে মাক বিহুত যিহেতু সিহঁতি আহিব পৰা নাছিলে সেৱা কৰিবলৈ সেইকাৰণে আজিয়ে সেৱা কৰিব লৈছে এফালে মই এয়া মাংসখিনি বহাই দিলোঁ মাংস হ'বই আৰু বেছি সময় নাই আৰু এফালে পোলাওটো পিঁয়াজটো ফ্ৰাই কৰি আছোঁ পোলাও ৰেচিপি মই আগতে দিছোঁৱেই আজি এইবিলাক ৰেচিপি মই শ্বেয়াৰ নকৰোঁ আৰু
এতিয়া এয়া পোলাওটো বহাই দিম, অকণমান পদিনা চাটনি বনাওঁ, দালি হ'ল সেই আৰু বনাই আছোঁ। অকণমান সময় লাগিব আৰু তাৰপৰা ভাত খাম আৰু আমি। মোৰো ভোক লাগিছে। মায়ে চাই আছে টিভি, এওঁৱে ভিনদেউৱে গ'ল বিহু চাবলৈ। গণেশগুৰিত বিহু হৈ আছে, বিহু চাবলৈ গৈছে। বায়ে কি কৰিছে জানো, তাই চাগে ৰুমত ফিল্ম চাই আছে। বায়ে ফিল্ম চাই আছে যে। এয়া মই বনাই লওঁ। এয়া ঘৰত খেতি কৰিলে কিমান ফাইদা দেখিছে। মই এতিয়া এয়া পদিনা চাটনি বনাব লৈছোঁ। ঘৰৰ এইখিনি পদিনা ছিঙি আনিছোঁ, পদিনা ধনিয়া মিক্স কৰি চাটনি বনাম। ইমান ধুনীয়া হৈছে। এইদিনা বৰষুণ পালে যে, বৰষুণ পালত পদিনাখিনি দিছে। এইমাত্ৰ ছিঙি আনিছোঁ, ঘৰৰ খেতি। চাটনিকণ বনাই দিওঁ, তাৰপৰা ভাত চব ৰেডি। মায়ে নেমু চেমু দি দিবা দেই, অঁ তেতিয়া চব ভাল লাগে। ৰেডি হৈ গ'ল, মাত্ৰ চাটনিখিনি বাকী আছে। চাটনিকণ বনালে আৰু ভাত দিব পাৰিম আৰু। মই অলপ দিবা না পোলাও, টেষ্ট কৰিম। এই কুকাৰ ঠাণ্ডা হয়নে? ভাত বাঢ়িছোঁ। প্ৰথমে ল'ৰা ছোৱালীকেইটাক দি লওঁ, মাক দিলোঁ। মাৰ ইনচুলিন লয় যে, সেইকাৰণে মায়ে খাবলৈ হ'ল। মায়ে খাই আছে। ইহঁতকেইটাক প্ৰথমে ল'ৰা ছোৱালীকেইটাক খুৱাই লওঁ, তাৰপিছত আমি খাম আৰু। বাঢ়ি দিছোঁ পোলাওটো। এইটো জহা চাউলৰ পোলাও বনাইছিলোঁ, ধুনীয়া হৈছে পোলাওটো খাই। কি পেট ভৰিছে আৰু খা আকৌ। খোৱা আকৌ চিকেন খোৱা। নহ'লে মই খাই পেলাম। আয়ুষি কেনেকুৱা লাগিছে? কিবা নাপাম আকৌ সেইকাৰণে কেক চেক খুৱাব লাগে। খোৱা। মাজনী কেনেকুৱা লাগিছে পোলাও চিকেন? সদায় ভাল লাগে। তই খোৱাই নাই, তই নালাগে ক'ব। অ খুচি মহাসং কৰিব আকৌ। আৰু এতিয়া প্ৰায় 11টাই বাজিব হ'ল। এওঁলোকো আহিলে বিহু চাই। আমি গোটেইকেইটাই একেলগতে খাবলৈ বহিছোঁ। পোলাও মজা আছিলে। ৰেষ্টুৰেণ্ট খুলিব পৰা হৈছোঁ। খুলিলোঁ। অসমৰ কি ওচৰতে নামটো কি হ'ব? আমি খুলি নিয়ে দে। বাই বাই। আৰু এতিয়া বাহঁত যাবলৈ ওলালে। আয়ুষিয়ে কান্দিছে, তাই যাবলৈ বৰ মন নাই। তাই সদায় এনেকৈ অকণমান দুখ কৰে, যিহেতু ভিনদেউৰ ডিউটি আছে, যাবগৈতো লাগিবই। বাহঁতক পঠাই থৈ এইমাত্ৰ আহিছোঁ। এইফালে আমাৰ বাৰ্থডে গাৰ্ল। কি লিখি আছা এইবোৰ? বাৰ্থডে গাৰ্ল নহয় আৰু 12টা বাজি গ'ল। 12টা বাজি গ'ল। অঁ এতিয়া চব কাম কৰি আজৰি। এইফালে বাচন বৰ্তন ধুই আজৰি মই গোটেইবিলাক। অঁ গিলাচ এটা থাকিলেই, এইটো গিলাচ কোনে পানী খাই থ'লেহি বা। তাৰপিছতে এইবিলাক কিটচেনো চাফ কৰিলোঁ। গোটেইবিলাক লগতে কৰি আজৰি হৈ লৈছোঁ। নহ'লে ভাত খোৱাৰ পিছত ইমান ভাগৰ লাগে নহয় মোৰ। ভাত খোৱাৰ আগতেই গেছ চেছ মুচি চব চাফ কৰি থৈছিলোঁ। তাৰপৰা বাচনখিনি ধুলোঁ। এতিয়া আজৰি আৰু শুবলৈ যাওঁ। আৰু আজি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই, গুড নাইট, বাই।